যে কাট অফটো কিমান যাব পাৰে ফাইনেল কাট অফটো সেকেন্ড লিষ্ট আহিব নেকি এডমিট কাৰ্ড কেতিয়া আহিব মানে 3 গুণ কৰি মানে কেণ্ডিডেট নাই আৰু চাকৰিটো লক হইবা জয় হিন্দ নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনালো সীমান্ত টিপছ এণ্ড ভগলৈ তো বন্ধু বান্ধৱীসকল যোৱাকালি এছএছসি জিডিত মেডিকেললৈকে কাট অফ লিষ্টটো দি দিছে তো আপোনালোক বহুতে অপেক্ষা কৰিছিল যে কাট অফ লিষ্টটো মানে কোনদিনে আহিব বা কিমান তাৰিখে আহিব তো যোৱাকালি কাট অফ লিষ্টটো দি দিলে আৰু তাত আপোনালোকে নিশ্চয় চালেই ৰোল নম্বৰবোৰ তো নাম আহিছে নে অহা নাই তো যিসকলৰ নামবোৰ আহিছে তো সেইসকলকে কংগ্ৰেচুলেশ্যন আপোনালোকে মেডিকেলৰ কাৰণে প্ৰিপেয়াৰ কৰক নিজকে এইকেইদিন ভালদৰে সুস্থ ৰাখক আৰু যিসকলৰ মেডিকেললৈকে নামটো নাহিল তো সেইসকলে নেক্সট প্ৰিপেয়াৰ কৰক তেওঁলোকে মানে কেনেকৈ আৰু নেক্সট যিটো আহি আছে 2022 ডিচেম্বৰ মাহত ভৰ্তিটো আহি আছে তো তাৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰক এতিয়াই পঢ়ক আৰু লগতে কৈ আছোঁ এতিয়া যে কাট অফটো কিমান যাব পাৰে ফাইনেল কাট অফটো আৰু সেকেন্ড লিষ্ট আহিব নেকি তো সেইটো কৈ আছোঁ আৰু মই এটা ভিডিঅ' বনাইছিলোঁ যে কাট অফ কিমান যাব যে এইটো ভিডিঅ' মই বনাইছিলোঁ আৰু এইটো ভিডিঅ'ত যিমান কৈছিলোঁ কাট অফটো মই তো তাত কৰি 1 মাৰ্ক আৰু বা আধা মাৰ্ক বেছি গৈছে তো আপোনালোকে সেইটো কাট অফৰ ভিডিঅ' নিশ্চয় চাইছে আৰু যদি চোৱা নাই তেনেহ'লে চাব পাৰিব আই বাটনত আহি আছে আৰু এতিয়া আহিছোঁ আমি কাট অফ কিমান যাব পাৰে ফাইনেল কাট অফ আৰু সেকেন্ড লিষ্ট আহিব নাহে তো সেইটো কৈ আছোঁ আজি তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধু বান্ধৱীসকল প্ৰথমতে কৈ দিওঁ যে এছএছসি জিডিৰ মেডিকেলটো কিমান তাৰিখে হোৱাৰ সম্ভাৱনা আছে বা এডমিট কাৰ্ড কেতিয়া আহিব তো মেডিকেলৰ কাৰণে এডমিট কাৰ্ডখন নেক্সট সপ্তাহত আহিব আপোনালোকে দুদিনমান ধৈৰ্য ধৰক নেক্সট সপ্তাহত আপোনালোকে মেডিকেলৰ কাৰণে এডমিট কাৰ্ডখন পাই যাব আৰু মেডিকেলটো 26 আগষ্টৰ পৰা বহুতে কৈ আছিলে যে মেডিকেল 26 আগষ্টৰ হ'ব আৰু ময়ো কৈছিলোঁ যে 26 আগষ্টৰ মেডিকেলটো হ'ব তো আপোনালোকে 26 আগষ্টটো ডেটটো ফিক্স বুলি ধৰি ল'ব পাৰে যে 26 আগষ্টৰ মেডিকেলটো হ'ব বা তাৰে আগতে হ'ব পাৰে যিহেতু আজি আগষ্টৰ 13 তাৰিখে তো 13 দিন আপোনালোকে ৰখক বা 13 দিনৰ আগতে হয়তো মেডিকেলটো পাতিব তো মেডিকেলৰ কাৰণে এডমিট কাৰ্ডখন নেক্সট সপ্তাহৰ ভিতৰত আহিব আপোনালোকে ৰখি থাকক এই দুদিনমান আৰু মেডিকেলৰ কাৰণে বৰ্তমান ফি দি থাকক আৰু কিবা যদি প্ৰব্লেম আছে তো এতিয়াই মানে দেখাওক আৰু যিহেতু বেছি টাইম নাপাব আপোনালোকে বেছি দিন নাই আৰু মেডিকেললৈকে তো এতিয়াই কিবা প্ৰব্লেম আছে যদি তো ঠিক কৰি আহক আৰু এতিয়া আহিছোঁ সেকেন্ড লিষ্ট আহিবলৈ নাহে তো সেকেন্ড লিষ্ট কেতিয়াও নাহে সেকেন্ড লিষ্টৰ কথা আপোনালোকে মানে ভাবি টাইম নষ্ট নকৰিব সেকেন্ড লিষ্টত নোহোৱাৰ কাৰণ হৈছে এইবাৰ যিহেতু ইমান স্পীড হৈ আছে আৰু প্ৰচেছখিনিও সোনকালে হ'ব এইবাৰ গোটেইখিনি প্ৰচেছ আৰু এইবাৰ পষ্টো কম তো তাৰ কাৰণে ইমান ল'ৰা আৰু সেকেন্ড লিষ্ট নামাৰে তো সেইকাৰণে সেকেন্ড লিষ্ট কেতিয়াও নাহে আৰু আপোনালোকে নিশ্চয় চাইছে যে মেডিকেলৰ কাৰণে কিমান ল'ৰা মাতিছে তো 61,000 এনেকৈ কিবা ইমান ল'ৰা মাতিছে মানে 3 গুণ কৰি মানে কেণ্ডিডেট নাই ক'বলৈ গ'লে 2.4 কৰি কেণ্ডিডেট আছে আপোনালোকে তলত চাব পাৰিব তো ইমান ল'ৰা মাতিছে আৰু কিন্তু আমাৰ অসমত কিন্তু ল'ৰা মাতিছে আমাৰ অসমত আৰু অসমত আমাৰ ফাইনেল কাট অফৰ ওপৰত এটা ভালদৰে ভিডিঅ' বনাম আপোনালোকে সেইটো ভিডিঅ' চাব আৰু মই ফিজিকেল টাইমত এটা যিটো কাট অফ বনাইছিলোঁ তো সেইটো কাট অফে এতিয়াও আছে আপোনালোকে চাব পাৰিব এইটো ভিডিঅ' মই বনাইছিলোঁ তো সেইটো ভিডিঅ'ত মই কৈছিলোঁ যে কাট অফ ইমান থাকিব আৰু ফাইনেল কাট অফ ইমান থাকিব আৰু মই যিটো কৈছিলোঁ তো তাত কৰি পইণ্টটো অকণমান বেছি গৈছে বা 1 মাৰ্ক বেছি গৈছে তো আপোনালোকে সেইটো ভিডিঅ' নিশ্চয় গম পাইছে মই কেনেদৰে কাট অফটো বনাইছিলোঁ তো এটা এক্সপেক্টেড কৰি কাট অফটো বনাইছিলোঁ বহুত এনালিচিছ কৰিছোঁ তো তাৰপিছতে সেই কাট অফটো বনাইছোঁ আৰু সেইটো কাট অফ মই যেনেকৈ কৈছিলোঁ তো সেনেকৈ আপোনালোকে দেখা পাইছে আৰু ফাইনেল কাট অফৰ ওপৰতো এটা ভালদৰে ভিডিঅ' বনাই আছোঁ আপোনালোকে দুদিনমান ৰখক তো অতি সোনকালে সেই ভিডিঅ'টো আহিব আৰু কিছুমান ল'ৰাৰ এনেকুৱা হৈছে যে তেওঁলোকৰ মানে মাৰ্ক আছে তথাপিও কিন্তু নামটো নাহিল কিন্তু সেইসকলক কিয় বা নামটো নাহিল সেইটো ক'ব নোৱাৰি তেওঁলোকে এছএছচিৰ বৰ্ডত ফোন কৰক তো ফোন কৰিলে কিবা এটা সলিউশ্যন পাই যাব তো কিছুমানৰ মানে 37+ থকা ল'ৰাৰো মানে নাম অহা নাই 40 ল'ৰাৰো মানে নাম অহা নাই তো তেওঁলোকে এছএছচিৰ বৰ্ডত ফোন কৰিলে তেওঁলোকে সলিউশ্যনটো পাই যাব তো যিসকলৰ নামবোৰ আহিছে তো সেইসকলে দুদিনমান আৰু ৰখক নেক্সট সপ্তাহত এডমিট কাৰ্ডখন আহিব আৰু এডমিট কাৰ্ডখন আহিলে আপোনালোকে মেডিকেল দিব যাব ভালদৰে আৰু এই দুদিন সুস্থ থাকক আপোনালোকে আৰু যদি যাৰ ৱেইট কমাব লগা আছিল তো তেওঁলোকেতো ভালদৰে গুৰুত্ব দিয়কে কাৰণ ৱেইট কমালে আপোনালোকে পিছত যেতিয়া ৰিমেডিকেল দিব তেতিয়া মানে বেছি দিন টাইম নাপাব ৱেইট কমাবলৈ তো এতিয়াই মানে আপোনালোকে ৱেইট কমাওক আৰু কিছুমান যদি বাঢ়িব লগা আছে ৱেইট তো বঢ়াই লওক এতিয়াই তো এইখিনিয়ে কথা আৰু ফাইনেল কাট অফটো অলপমান কৈ দিওঁ যে ফাইনেল কাট অফ কিমান যাব পাৰে তো ফাইনেল কাট অফটো ছেফ বুলি ক'বলৈ গ'লে তো 38+ যিসকলৰ আছে তো সেইসকলে ছেফ বুলি ধৰি ল'ব পাৰে আৰু একদম 100% চিয়'ৰ মই দি দিওঁ তো 39 40+ যিসকলৰ আছে তো সেইসকলৰ 100% হৈ যাব আৰু কাট অফৰ ভিডিঅ' অতি সোনকালে আহিবই আপোনালোকে চাব সেইটো ভিডিঅ' তো আজিলৈ এইখিনি আছিল আৰু কিবা আপডেট আহিলে আপোনালোকক ভালদৰে জনাই দিম তো যিসকলৰ মেডিকেললৈকে নামবোৰ আহিছে তো সেইসকলৰ কাৰণে অল দ্য বেষ্ট আপোনালোকে মেডিকেলটো ভালদৰে দি আহক মেডিকেলটো ভালদৰে ফ্ৰী হওক আৰু চাকৰিটো লওক এইবাৰ যিহেতু চাকৰি এটা ল'বলৈ বহুত টান হয় তো আজিলৈ এইখিনি আছিল ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ ভিডিঅ' চাবলৈ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম